প্ৰত্যেকজনৰ জীৱনত একোজন হিৰো থাকে। মোৰো আছে, কিন্তু মই নাজানো লোকৰ জীৱনৰ হিৰো বোলো হিৰো কেনেকৈ হয়। কিন্তু মোৰ জীৱনৰ যিজন হিৰো, সেইজন হিৰোক কোনেও চেৰ পেলাব নোৱাৰে। ইমান অকণমানি আছিলো মই। মোৰ আৰু ককাৰ প্ৰিয় খেল হ'ল লুকা-ভাকু। আমি ইমান খেলিছিলো। যেতিয়াই মোৰ চকু পানী টুপ 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 টুপকৈ সৰে নহয়, ককাই মোক জোৰকৈ সাবটি ধৰে। সপোনবোৰ যে এদিন পূৰা হ'ব, মোক ককাই বুজায়। আৰু মোৰ হাঁহিটো হেনো জোনৰ দেশত সদায় জিলিকি ৰ'ব। এন্ধাৰৰ কাষ চাপিলে মই যেতিয়া কঁপিবলৈ ধৰোঁ ভয়ত, ককাই মোক লৈ উৰা মাৰে পোহৰৰ দেশত। আৰু স্কুল ইমান যে বেয়া পাইছিলো মই স্কুল গৈ, আৰু এতিয়াও বেয়া পাওঁ। 1 2 3 প্লাছ মাইনাছ ABC কত যে কি। ইমান অকণমানি থাকোঁতে মানুহক ইমান পঢ়াৰ বুজা দিব লাগেনে? কিন্তু মোৰ ককাই মোৰ মৰম কৰি হাতত ধৰি কত যে কিমান সাধু কথা কয়। আৰু মোক ককাই বুজায়, কষ্ট কৰিলেহে হেনো এদিন আকাশ চুমগৈ। বুঢ়াটো এটা কুকুৰ আছে, বুঢ়াটোৱে মানে কুকুৰটো আহি যায়, কুকুৰটো আহি ভৌ 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 কৰে। আৰু এটা সহায় আহি চাই থাকে, চকু পকাই পকাই বাটাৰফ্লাইটো। সকলোতকৈ ষ্ট্ৰং মোৰ ককা। মোৰ যে আইচক্ৰীম খাবলৈ ইমান মন যায়, কিন্তু মই আইচক্ৰীম খালে জ্বৰ হয়, চৰ্দিও হয়। মা পাপা মোক সেইকাৰণে আইচক্ৰীমেই খাব নিদিয়ে। কিন্তু ককাই মোক মনে মনে হ'লেও আইচক্ৰীম দিয়ে। নিয়ৰমা মন্দিৰলৈ গ'লে চেণ্ডেল পিন্ধি নাযায়। নমু ওপৰত বিশ্বাস কৰিবলৈ মোক ককাই শিকাইছে। ভাল কাম কৰিলে যে আমাক নমুৱে গিফ্টছ দিয়ে, আৰু বেয়া কাম কৰিলে যে পানিছ কৰে, ককাই মোক সদায় কৈ থাকে। পাহৰিছিলোৱেই নহয়। তৰা গন্তি কৰা মোৰ আৰু ককাৰ ফেভৰেট পাছ টাইম। আমি যে তৰা গন্তি কৰি ইমান ভাল পাওঁ। তৰাবোৰেও আমাৰ লগত লুকা-ভাকু খেলে। এবাৰ ওলাই আৰু নাইকিয়া হৈ যায়, আকৌ এবাৰ ওলাই আকৌ নাইকিয়া হৈ যায়। কি যে মজা! মই আৰু ককা সদায় আকাশত তৰা গন্তি কৰোঁ। নিচুকনি গীতবোৰ ককাৰ মুখত শুনিবলৈ ইমান ভাল লাগে।
ককাৰ নিচিনা মোক আৰু কোনেও মৰম নকৰে, মা পাপাও নকৰে। মোৰ হিৰো হয় ককা, দ্য বেষ্ট হিৰো। কিন্তু সময় বৰ নিষ্ঠুৰ, সময়ে কাকো নাচায়। কথাষাৰ সৰু থাকোঁতে বুজিবলৈ অলপ টান পাইছিলোঁ, কিন্তু এতিয়া দেখিছোঁ আৰু বুজিছোঁ। মই আৰু এখন ঘৰত দেউতাক ৰাখিব নোৱাৰো দেই। তুমি শুনিছানে নাই মই কি কৈছো? তুমি এনেকৈ থাকোতে থাকোতে নিয়ৰো বৰবাদ হলি আৰু ঘৰখনৰ পইচা পাতিও শেষ হ'বলৈ লৈছে। মই কি কৰো তুমিয়ে কোৱা। দেউতা হয় মোৰ। মই কি জানো কি কৰা তুমি? সেইদিনাখন যে মই তোমাক কৈছিলো সেই মেণ্টেল হস্পিটেলখনত কথা পাতিলা জানো? কি? মেণ্টেল হস্পিটেল? নাই নাই নাই, মই ককাক মেণ্টেল হস্পিটেললৈ যাব দিব নোৱাৰোঁ। বেজী, চেলাইন, অ' মা, ককাক খুচিব, কষ্ট দিব। মই কেনেকৈ ককাক তালৈ যাবলৈ দিম বাৰু? নাই নাই, মোৰ লগত ককা থাকিবই লাগিব। ককা নোহোৱাকৈ মই একো এটা কৰিব নোৱাৰিম। কিন্তু মই মা পাপাক বুজাও কেনেকৈ? মা পাপাক বুজাব গ'লেও মোক মাৰিব, ৰুমত লক কৰি থ'ব। মই কি কৰোঁ? ইমান কষ্ট, মই ভাবিব পৰা নাই। মই এইটো কৰিবই লাগিব। মোক ভগৱানে শাস্তি দিলেও দিব, কিন্তু মই এইটো কৰিবই লাগিব। ককা, তুমি বুজিছানে?
ককা। তুমি মোক ক্ষমা কৰি দিবা না ককা। মই তোমাক কষ্টত চাব নোৱাৰিম। তোমাক মেণ্টেল হস্পিটাল নিলে ডাঙৰ ডাঙৰ বেজী দিব, তোমাক বেয়া বেয়া খানাও দিব। মই তোমাক ইমান কষ্টত চাব নোৱাৰিম ককা। ককা, সেইকাৰণে মই এইটো কৰিম। মই জানো তুমি চাগে এতিয়া ভাল ঠাই পাবাগৈ, তুমি ভাল জাগা পাবাগৈ, আৰু তোমাক ভাল মানুহে লৈও যাব। কিন্তু ককা, হস্পিটালত তোমাক নথওঁ। মেণ্টেল হস্পিটালত মই তোমাক থ'ব নোৱাৰো ককা। আৰু মই মা পাপাকো বুজাব নোৱাৰো। তুমি জানা ন, মা পাপাক ইমান খঙাল। মোক ক্ষমা কৰিবা ককা। মই তোমাক বহুত ভাল পাওঁ। কিন্তু মই যে নিৰুপায়।